নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো বহুত বেলেগ ধৰণৰ হ'বলৈ গৈ আছে, চাই থাকিব। আজি যাম মাছ মাৰিবলৈ। এতিয়া মাছ মাৰিবলৈ তো মোক মাছে খাবলৈ আমি লাডু বনাওঁগৈ। লাডুটো কেনেকৈ বনাম সেইটো চাই থাকিব। আৰু মোৰ লগত আৰু এজন ককাইদেউ হয়, এতিয়া দুইজনে বনাম, কেনেকৈ বনাম চাই থাকক। যাম ঠিক কৰি আৰু আমি মাছৰ বাবে লাডু বনাই আছোঁ। এইখিনি হৈছে গোবৰ আৰু গুড়া মিক্স কৰি পেলাই আমি দিছোঁ। এই লাড়ুকেইটা বনোৱা হৈ গ'ল। এতিয়া এই বেগত ভৰাই লওঁ এটা এটাকৈ। এইফালে বেগত ভৰাই আছে। অকল এতিয়া নদীত লাডু দিমগৈ, গৈ আছোঁ। তো চাই থাকিব কেনেকৈ দিওঁ। ফাইনেলি আহি পাই গ'লোঁ নদীত। এতিয়া ইয়াত লাডু দিম। অলপ বৰষুণ দি আছে, অসুবিধাও হৈছে অলপ। আমাৰ লাড়ুকেইটা দিয়া শেষ হৈ গ'ল। এতিয়াতো জাল লাগিব, জাল লৈ আহোঁগৈ। জাল আনি পেলাই কিমান মাছ পাম, কি কৰিম সেইটো দেখুৱাই আছোঁ, চাই থাকিব ভাল ধৰণে। জাল লৈ মাছটো মাৰিবলৈ গৈ আছোঁ। এইফালে জাল লৈ গৈ আছে। আৰু প্ৰথমটো আমি যিটো লাডু দিয়া হৈছে এতিয়া মাৰোগৈ। চাই লওঁগৈ, গোল উঠ। চাই লওঁ কিমান মাছ আহে। এতিয়া মাৰিব এতিয়া লাহেকৈ। মাৰি দিওঁ। জাল মাৰিবলৈ পূৰা সাজু হৈ আছে এতিয়া। মাৰি দিলে জাল। এতিয়া চাম কিমান মাছ পালে, কি হয়, আহিব নাহে। খাইছিলোঁ খোৱাটো, এই দুটাল আহিলে নহয় ইয়াৰ সিডাল টানিছোঁ নাহে একেবাৰে। প্ৰথমটো লাড়ুত পালোঁ ৩-৪টা মাছ। বৰ বেছি ডাঙৰ অহা নাই, কিন্তু সৰু সৰু আহিছিলোঁ। এই দীঘলকৈ জালটো মৰাটো ইমান ভাল নহ'ল মানে, ঘৰত মাটিত লাগি গ'ল। অলপ অসুবিধা এটা হ'ল। এবাৰ মানে এজনীও নাপালোঁ, অলপ মিছ হৈ গ'ল। আৰু নেক্সট বাকীকেইটাত চাওঁগৈ, তাতে পাম নাপাম। এইটো খেৰ মৰা হৈ গ'ল, পূৰা মাছ আহি গৈছে। চাই লওক, মোৰ ভাল লাগিছে দিবলৈ। এইটো মানে ফাৰ্ষ্ট আটাইতকৈ ইয়াতে সৰহকৈ আহিছে এইখিনি। এইটোত আৰু এতিয়া মাৰিবলগীয়াটো হ'ল গৈ লওক। দিলে ঘোলা হ'লে ঘোলা এতিয়া গোটেইকেইটাত ইমান কেতিয়া অহা হ'লেও বন্ধুসকল এটাই আছে মাৰিবলৈ, সেইটো মাৰি লওঁ। চাই লওক কিমান পাওঁ তাতো। মানে মাছ মাৰি শেষ হৈ গ'ল। ইমানখিনিয়ে পালোঁ মাছ। আৰু অকল ভিডিঅ'টো চাই যদি ভাল পালে, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰি কাষতে থকা টিলিঙাটো দবাবলৈ নাপাহৰিব। তেতিয়া আহিবলগীয়া নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক পাই থাকে আৰু।